যোৱাকালি আছিল ৩ বহাগ। হানপাৰা বহাগী উৎসৱ উদযাপন সমিতিৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ। অহা ১৩ আৰু ১৪ বহাগত এই ৰূপালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব যদিও ৩ বহাগত যিহেতু তেওঁলোকে বিহুখন পাতি আহিছে, তাৰ বাবে কিছু কাৰ্যসূচী উক্ত দিনা হাতত লৈছে। বিহু পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ কাৰ্যসূচীও ৰাখিছিল। তাৰ পিছতেই গাঁৱৰ বহু কেইগৰাকী দুখীয়া ব্যক্তিক নিমন্ত্ৰণ জনাই তেওঁলোকক কিছু খোৱা সামগ্ৰী উপহাৰ দিয়াৰ লগতে সম্বোধনাও জনাইছিল। এই ক্ষেত্ৰত বিশেষভাৱে সহযোগ কৰিছিল ভাৰতীয় ষ্টেট বেংকে। তাৰ পিছতেই গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। অঞ্চলটিৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থাও কৰা হয়। তাৰ পিছতেই অনুষ্ঠিত হয় সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা। তাৰ পিছতেই বিহু বুলি সদস্যবোৰে অকণমান বিহুকে গুণগুণায়।